কবিতাৰ শিৰোনাম শৰতৰ সেই বিনন্দিয়া পুৱা। কবি আহমেদ হুছেইন, আবৃত্তি সাগৰিকা ভৰালী। শৰতৰ সেই বিনন্দিয়া পুৱাটোৰ কথা কেতিয়াবা মনত পৰেনে? তিনিআলিৰ চকত তোমাক প্ৰথমবাৰ লগ পাইছিলোঁ। লাজত যে তুমি ৰঙা চিঙা হৈ পৰিছিলা। সেই কথাবোৰ এতিয়া অতীত। আকৌ আহিছে শৰতৰ আগমন। সকলো একেই আছে। ডালত ফুলিছে মাধৈ, মালতী, ৰজনীগন্ধা। তিনিআলিৰ চকটো একেই আছে, মাথো দুখন নতুন বিপণী খুলিছে। নাই কেৱল সেই বিনন্দিয়া পোৱাটো, নাই তোমাক লগ পোৱাৰ সেই ভাল লগা মুহূৰ্ত। শৰৎ আহিলেই পুৱা তিনিআলিৰ চকলৈ যাওঁ সদায়। কিজানিবা তুমি টিউচনলৈ আহিবাই। আকৌ যেন তোমাক পুনৰ দেখা পাম সেই বিনন্দিয়া পুৱাটোৰ দৰেই।